সাইডটো চাই ইমান ধুনীয়া লাগিছে অ' নাইস কাৰ সেলফিখন লৈ লওঁ অ' মস্তি গাড়ী দেই লাইক লাগিছে ৰে মাৰ আগত মোক মাৰ দেই পুৰা মস্তিকে মাৰিবি ৰ মই গিলাচখন চাই আহোঁগৈ মাৰ মই আগত মাৰি ল হ'ব মাৰ না মাৰ হ'ব মাৰ মোক মাৰিবি আকৌ দেই ৱাও ইমান ধুনীয়া গাড়ী যোনে কিনিছে তাৰে কপাল দেই বৰ নাইচ লাগিছে বহুত দিনৰ মূৰত দেখিছোঁ দেই এনেকুৱা গাড়ী এখন বহুত সপোন আছিলে যা মোকো মাৰি দে অকণমান যা লাইফত বহুত সপোন আছিলে দেই এনেকুৱা এখনৰ কাৰণে এই বেকত সেইটো কৰি ৰাখচোন সেইটো লুকছটো ভাল লাগিব ভালকৈ আজি ফেচবুকত আপলোড দিম মোক টেগ কৰিবি আকৌ হা তই বেকত এখন পিক মাৰি দিম ব'ল নহ'লে আজি তই ষ্টেটাছ লগাই দিবি তহঁতৰ পাপাই গিফ্ট দিছে বুলি বাৰ্থডে কাৰণতে অঁ লগাই দিম আজি ষ্টেটাছ লগাই দিম পাপাই বাৰ্থডেত গিফ্ট দিছে বুলি ফালি দিবি হা ষ্টেটাছ ফালি দিম আজি ফটোবোৰ চাওঁ তই ভালকৈ মাৰিলি নে তই বৰ বেকা বেকি ফটোবিলাক মাৰ ৱাও নাইচ চাওঁ ভালকৈ চাওঁ বুজিছ এই গাড়ীখনৰ প্ৰতি মোৰ বহুত সপোন আছিলে নাই আমাৰ সপোন সপোনে হৈ থাকিব বাস্তৱত আমাৰ সপোন পূৰা নহ'ব নেকি আজি মই ষ্টেটাছ লগাই দিম পাপাই মোক বাৰ্থডেত গিফ্ট দিছে বুলি মোক চবেই সুধিব আজি কমেণ্টত কথা ক'বি পাপাই কিনি দিছে বুলি ক'বি যে পাপাই মোক বাৰ্থডে কাৰণে গিফ্ট দিছে না আজি কমেই আৰু এখন চেলফি লৈ লওঁ ব'ল ওলোৱা মোবাইলটো ওলোৱা আৰু এখন লৈ লওঁ মাৰ বঢ়িয়া কোনোবা দাদা এজনো অহা নাই নহয় সেইয়া দাদা এজন আহিছে অ' দাদা চাওঁ অকণমান এইফালে আহকচোন দাদা চাওঁ অকণমান ফটো এখনমান মাৰি দিয়কচোন অঁ ঠিক আছে অঁ দিয়ক বাৰু দিয়ক মাৰি দিছোঁ দাদা পাপাই মানে মোক গাড়ীখন বাৰ্থডেত গিফ্ট দিছিলে সেইকাৰণে বোলো ফটো দুখনমান মাৰোঁ পূৰা মস্তিকে মাৰিব দেই আজি পূৰা পাৰ্টি হ'ব আপুনি পষ্টটো অলপ ভালকৈ দিব দেই অঁ ঠিক আছে পাপাই কিন্তু মোক মস্তিকে গিফ্ট দিছে ভালকৈ মাৰিব দেই ফটো এখন এই আগৰ পৰা এখন মাৰি দিবচোন বোলক অঁ ঠিক আছে মাৰি দিম বাৰু হওক ধুনীয়া হৈছে দেই ফটো কপি অঁ ঠিক আছে ভাল হৈছে দাদা থেংক ইউ যাব দেই ঠিক আছে ভাল বাৰু হা ফটো কি আজি ভাল লাগিছে দেই বহুত ধুনীয়া ফটো মাৰিছে দেই আজি দাদাজনে ভাল লাগিছে এইটো বহিলে চা আকৌ এখন বাইকৰ ৰজা হৈ গম পা নাই এখন দাম কিমান জানো নাই এখন বাইকৰ দাম কিমান জানো নাই গোটেই ভিকাৰী চলা কাম নাই বন নাই গোটেই লোকৰ পৰা আহে কি কৰে কি পৰা হুট পুছ নাই বাইকখনত আহি ধুব লাগিব বোলা তোমালোকে বাইকৰ কথা কৈছিলা বাইকৰ এখন ৰজা বুলি বাপেকৰ বাপেক আছে গম পোৱা নাই তোমালোকে এনেকুৱা বাইক মোক 6খন ঘৰত পৰি আছে বৰষুণ পোৱাৰ কাৰণে মই নচলাওঁ দেই চালা তাৰে গাড়ীতে আমি ফটো মাৰিলোঁ তাকে ইনষ্টল কৰিলোঁ কিন্তু সি কাপোৰ লেতেৰা কাপোৰ পিন্ধি আমি ইনষ্টল কৰিলোঁ কিন্তু একচুৱেলি আমি বহুত ডাঙৰ ভুল কাম কৰিলোঁ দেই বাৰু হ'ব দে যাওঁ নকৰিবা আজি দেই বৰ লাজ পাবলগীয়া হৈছে দেই আজি ভিডিঅ'টো কেৱল সজাগতাৰ ওপৰত বনোৱা হৈছে আমি কেতিয়াবা এনেকুৱা দেখা পাওঁ যে কিছুমানে আপোনাৰ এযোৰ বেয়া কাপোৰ পিন্ধিলে যি আপোনাৰ অভদ্ৰ আচৰণ কৰে তাৰ আচৰণৰ পৰা বিৰত থাকিবৰ কাৰণে কৰা হৈছে কাৰণ কোনো আপোনাৰ
পোচাক পৰিধানৰ ওপৰত মানুহৰ মেটাৰ নকৰে, মেটাৰ কৰে অকল মানৱতাৰ